हेलो गाइस, চাক কেনেকা দিন মানুহৰ আহে। দৃশ্যটো দেখিলে হয়তো আপোনাৰো চকুৰ পানী আহি যাব পাৰে। চাক মানুহে কিমান কষ্ট কৰি এজনী গাই, তেওঁলোক দুখীয়া মানুহ হয়, এজনী গাই ৰাখিছিলে। তো এয়া চাক গায়ে পোৱালি দিলে, পোৱালিটো হ'ল, তাৰপিছত পোৱালিটো হ'ল, এতিয়া চাক কি হৈছে। পোৱালিটো হ'ল, এতিয়া চাক আপোনাৰ কি হৈছে। ইমান মৰম লগা এজনী পোৱালি, এয়া চাক ইমান মৰম লগা পোৱালিজনী। কিন্তু জানেনে, হয়তো গৰুক আমি বিষ্ণু দেৱতা বুলি পূজা কৰোঁ, ক'বলৈ বেয়া লাগিছে, কিন্তু গৰুটো সম্পূৰ্ণ নপুংস হয়। এয়া চাক তেওঁৰ এয়া চাক পেচাবৰ ছিদ্ৰটো চাক কেনেকুৱা, তলফালে এটা সৰু এটা পেচাবৰ ছিদ্ৰ ওলাইছে। এইটো চেউৰী নে দমৰা ক'ব নোৱাৰি, কিন্তু চাৰিটা গাইৰ গাখীৰ খিৰোৱা বাট হৈছে, মানে চেউৰী বুলি ধৰিব পাৰি। কিন্তু হগাৰ কাৰণে এয়া চাক, হগাৰ কাৰণে তেওঁৰ একো নাই, হগাৰ কাৰণে একো নাই। নেক্সটটো ইমানটো কালি জগিছিলে, তো ময়ো খবৰটো ল'বলৈ আহিছিলোঁ। এতিয়া চালোঁ চাক, কালি গাখীৰ খাইছিলে, আজি পেটটো কিন্তু পূৰা ফুলি গৈছে। পেটটো ফুলি গৈছে, মানে হাগা মোটা হ'ব পৰা নাই যে, সেইকাৰণে পেটটো পূৰা ফুলি গৈছে। এয়া চাক পেটটো ফুলি গৈছে, বেচেৰাটো কিমান কষ্ট পাই আছে। চাক কাৰোবাৰ ঘৰত যদি এনেকুৱা হৈছে, এতিয়া আপোনালোকে জনাব, যদি ডক্তৰ আনি পেলাই অপাৰেশ্যন কৰি দিব পাৰি তো কেনেকুৱা হয়। পেট পূৰা দাঁত ভৰে। ঢুঙ্গ জেষ্টি চনি ইয়া পূৰা দাঁত হৈছে, বেচেৰাটো হাগিব পৰা নাই, মুতিব পৰা নাই। মই নাখাওঁ ন, চাক দৃশ্যটো দেখিলে বৰ দুখ লাগে। পোৱালিটো পূৰা মন মাৰি আছে, পোৱালিটো পূৰা মন মাৰি আছে। বস্তাত খুৱাই থৈছে, জাৰ্চি পোৱালি আছিলে। কিন্তু এয়া চাক কি হ'ব তাৰ ভৱিষ্যত ঠিক নাই। তো ভিডিঅ'টো শ্বেয়াৰ কৰিব, যোনে যোনে গৰু ৰাখে, জীৱ জন্তু ৰাখে, তেওঁলোকে ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব।